আহকচোন আজি চাও মইনো কি কৰি আছো আৰু এনেকৈ বস্তা এটা মই পিঠিত উলমাই ডাঙি মানে কি কৰি আছো আপোনালোকক দেখুৱাও। বহু দিনৰ মূৰত আকৌ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিলো। এয়া দেখিছেনে, এয়া হল গোবৰ খাৰ আৰু সকলোকে স্বাগতম জনাইছো মোৰ ব্লগলে আকৌ এবাৰ। তো এয়া দেখিছেনে, আমাৰ গোবৰবোৰ এটা ঠাইত পেলোৱা হয় যাতে সেইখিনি আমাৰ খাৰ হয়। সেইটো কাৰণে এয়া মই মানে এইখিনিত অকমান পাচলি খেতি কৰিম বুলি ভাবিছো। হেতু কাৰণে এয়া ধুনিয়াকৈ এইখিনি কুৰ মাৰিলো, কুৰ মাৰি আকৌ ইয়াৰ ওপৰত খাৰ ছটিয়াইছো, মানে গোবৰ খাৰ ছটিয়াইছো। এয়া হল আমাৰ একেবাৰে ঘৰতেই পোৱা খাৰ আৰু ইয়াৰে বহুত ধুনিয়া খেতি হয়। আগতেও মই কৰিছো যিহেতুকে, আৰু এয়া মই মোৰ হাজবেণ্ডৰ লগত একেলগে মিলি এইখিনি খেতি কৰিলো যিহেতুকে ঘৰত এনেই থাকিলো। তো মানুহজনক খুদি আছিল যে কোনফালে পেলাম। এয়া হল লফা আৰু লফাখিনি মই সাইড কৰি পেলাইছো যিহেতুকে অলপ ভাগ ভাগ কৰিব লাগিব, নহলে লাই লফা একেলগে হলে অকমান তুলিবলৈ দিগদাৰ হয়। সেই কাৰণে এয়া দেখিছেনে, আৰু এতিয়া এইখিনি লাইখিনি আৰু এয়া জবকাখনে এতিয়া মই ধুনিয়াকৈ এইখিনি মিলাই দিব লাগিব, কাৰণ ওপৰতে যদি গুটি কেটা থাকে আমাৰ সেই আঞ্জাখিনি মানে পাচলিখিনি কি হ'ব, মৰহি যাবগে। ওপৰতে শিপা গৈ গুটিখিনি মৰহি যাব, গজাত গজিব কিন্তু গুটি মৰহি যাব। হেতু কাৰণে এয়া দেখিছেনে, যাতে গুটি কেটা তলত পৰি যায় সেই কাৰণে এনেকৈ ধুনিয়াকৈ মিলাই দি দিলো। আৰু ইয়াৰ পিছত আপোনালোকক কৈ আছো যিহেতুকে বহুত চৰাই চিৰিকটি আছে। এয়া দেখিছে নহয় চৰাইৰ শব্দ, মানে মাত, মুৰ্গীবিলাকৰ কি যে মানে অশান্তি। হেতু কাৰণে ইয়াৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব। পথাৰত কৰিলে কোনো দিগদাৰ নাই। এতিয়া ইয়া মালিকক মাতিলো, মানে মিষ্টাৰক মাতিলো আৰু টাইম পাই মানে একদম মানে মাৰিলো। মানে হাতখন মোৰ কিন্তু বহুত মানে অনবৰতে বেচেৰা পিটন খায়ে থাকে। তো ইয়া তাক অকমান ধৰিবলৈ দিলো, সি বহিয়ে গ'ল। আৰু এয়া দুয়োজনে এনেকৈ কৰিলো। আৰু খুব বেছি ভাল লাগে যেতিয়া ঘৰতে খেতি থাকে, যেতিয়া আপুনি খাবলৈ মন গ'লে নিজেই তুলি খাব, ফ্ৰেছ বহুত বেছি ভাল লাগে। সেইটো বেছি সোৱাদ কেঁচা কেঁচাতে ধুনীয়াকৈ ছিঙি। আৰু এয়া চাওকচোন, এইখিনি দেখিছেনে, এয়া ফুল তুলি আছো। আপোনালোকক যদি কেনেবাকৈ গ্ৰাফ লাগে মোক ক'ব, চানেকিবোৰ লাগিলে ক'ব। এয়া দেখিছেনে, এয়া তুলি আছো আৰু সম্পূৰ্ণ হ'লে আপোনালোকক দেখুৱাম। এয়া দেখিছেনে সম্পূৰ্ণ হ'ল। এয়া আপোনালোকক যদি চানেকি লাগে তেতিয়াহ'লে মোক ক'ব, আৰু ভিডিঅ'টো আপোনালোকৰ কেনে লাগিলে সেয়াও জনাবলৈ একেবাৰে নাপাহৰিব। এনেকৈ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। এয়া দেখিছেনে কিমান ধুনীয়া ফুল। আজিলৈ বাই বাই।